নমস্কাৰ মই ধ্ৰুৱজ্যোতি শইকীয়া মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ মই চেনেলটো নতুনকৈ আৰম্ভ কৰিছোঁ মোৰ চেনেলটোৰ জৰিয়তে মই গভৰ্ণমেণ্টৰ বিভিন্ন ধৰণৰ স্কিম তথা বিভিন্ন ধৰণৰ সুবিধাসমূহ গভৰ্ণমেণ্টে প্ৰদান কৰা আমাৰ জনসাধাৰণৰ বাবে কি কি সুবিধা প্ৰদান কৰিব সেইখিনি মই সকলোতকৈ আগত আপোনালোকৰ মাজত দাঙি ধৰিবৰ কাৰণে মই চেষ্টা কৰিম আৰু আপোনালোকে তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব মোক মৰম দিব চেনেলটো আগবঢ়াই নিয়াত সহায় কৰিব মই আজিৰ যেটো টপিক আনিছো সেই টপিকটো হৈছে যে গভৰ্ণমেণ্টৰ এটা লোন প্ৰভাইড কৰিব যেটো লোন নেকি আপোনালোকে হাঁহ কুকুৰা গাহৰি আদি ফাৰ্ম খুলিবৰ কাৰণে গভৰ্ণমেণ্টে লোনটো দিব আৰু কেনে ধৰণে লোনটো কোড এপ্লাই কৰিব লাগিব মই হেতু আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিম গভৰ্ণমেণ্টে কিমান টকা দিব বা কিমান টকা আপোনালোকে উপাৰ্জন কৰিব পাৰিব লোনটোৰ জৰিয়তে লোনটো লৈ আপোনালোকে ফাৰ্ম খুলি কিমান টকা উপাৰ্জন কৰিব পাৰিব সেই বিষয়ে মই আপোনালোকক জনাম গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এই আঁচনিখনৰ নাম হৈছে উদ্যমিতা বিকাশ আঁচনি যাৰ অধীনত ৰাজ্যৰ শিক্ষিত যুৱক যুৱতীসকলে 50% ৰাজসাহায্যযুক্ত ধন ঋণ হিচাপে লাভ কৰিব আবেদন কৰক আৰু আপোনালোকে 2 মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক তাৰ পিছত এবছৰত 5 পৰা 6 লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিবৰ কাৰণে আপোনালোকৰ সুবিধা হ'ব বা আপোনালোকে 5 পৰা 6 লাখ টকা উপাৰ্জন কৰিব পাৰিব এই ঋণৰ জৰিয়তে আপোনালোকে হাঁহ কুকুৰা বা ছাগলী ভেড়া যি সুবিধা হয় সেইবিলাকৰ ফাৰ্ম খুলি পেলাই টকা উপাৰ্জন কৰিব পাৰিব লগতে উন্নত জাতৰ ঘাঁহৰ খেতি কৰিও টকা উপাৰ্জন কৰিব পাৰিব এই ঋণৰ বাবে আবেদন কৰিবৰ বাবে ইচ্ছুক যুৱক যুৱতীসকলে nlm.udyomimitra.in পৰ্টেলত অনলাইন যোগে আবেদন কৰিব পাৰিব আৰু আবেদন কৰোঁতে যিখিনি ডকুমেণ্টৰ প্ৰয়োজন হয় সেইখিনি ডকুমেণ্ট তাত দিব লাগিব আৰু লগতে মোবাইল নাম্বাৰ দি OTP ভেৰিফাই কৰিব লাগিব আৰু আপোনালোকৰ ডাটাখিনি দিয়াৰ পিছতে আপোনালোকৰ আবেদন হৈ যাব আৰু তাৰ পিছত যোনখিনি প্ৰচিডিউৰ আহে সেইখিনি আপোনালোকে আপডেট পাব উদ্যমী মিত্ৰৰ যোনটো লিংক হয় সেইটো মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে সকলোৱে তাতো চাব পাৰিব ভিডিঅ'টো শেষলৈকে যোনসকলে চাই আছে সকলোলৈকে বহুত বহুত ধন্যবাদ যদি ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈ এনেকুৱা ধৰণৰ নটিফিকেশ্যন পাই থাকিবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আজিলৈ ইমানে জয় অসম